ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ অমিতা গছৰ পৰা। এয়া ঘৰৰ অমিতা গছ। তাৰপিছত কাটি লৈ পেলাই আলুৰ লগত এতিয়া ভাজি বনাম। ভাজি বনাবৰ বাবে মই লৈছোঁ জলকীয়া অকণ সৰহকৈ দিছোঁ, পিঁয়াজ দিছোঁ। এতিয়া কেৰাহীত মই তেল দিম। তেল অকণ মই সৰহকৈ দিলোঁ। তেলখিনি সৰহকৈ দি লৈ পেলাই অমিতা ভাজি লাও লাও লাগে, বহুত ধুনীয়া লাগে খাই। এতিয়া তেলত গৰম হওঁতে মই দিছোঁ দুটা শুকান জলকীয়া আৰু দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি। এইখিনি অকণমান ভাজা হোৱাৰ পিছত মই তাত দিম হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু দিম জিঞ্জাৰ আৰু গাৰ্লিক পেষ্ট। এইখিনি ধুনীয়াকৈ লৰাই ল'ব। লৰাই অকণমান ফ্ৰাই হোৱালৈ ৰৈ দিব। ৰৈ দিয়াৰ পিছত এতিয়া মই কাটি থোৱা অমিতাখিনি দি দিলোঁ। দিয়াৰ পিছত এতিয়া ভাজি থাকিম। এইখিনি পানী এতিয়াই দি নিদিব, কিছুমানে পানী দি দিয়ে, অমিতাটো খাবলৈ টেষ্টটো নাইকিয়া হৈ যায়। এয়া হৈ গ'ল আমাৰ টেষ্টি অমিতা ভাজি। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, খুবেই টেষ্টি। এতিয়া মই বনাম মচুৰ দালি আৰু মধুসোলং পাতৰ দালি। সেইখিনি কেৰাহীতে মই তেল আছিলে, তাত অকণ দি দিছোঁ পাঁচফোৰণ। এতিয়া ধুনীয়াকৈ পাঁচফোৰণখিনি ফুটালৈকে লৰাই ল'ম। তাত দিছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়াখিনি দিয়াৰ পিছত মই দি দিছোঁ নহৰু আৰু আদা পেষ্ট। পেষ্টখিনি দিওঁতে বহুত তেলখিনি ফুটি আহে, সেইটো সাৱধান হ'ব। এতিয়া মই কাটি থোৱা মধুসোলং পাতখিনি দি দিছোঁ। পাতখিনি ফ্ৰাই হওঁতে বেছি সময় নালাগে, ফ্ৰাই মানে আপোনাৰ কালাৰটো চেঞ্জ হৈ যায়, দেখিছে কালাৰটো চেঞ্জ হৈ গৈছে। চেঞ্জ হোৱাৰ পিছত মই দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। এয়া দিয়াৰ পিছত মই সুন্দৰভাৱে লৰাই লৈছোঁ। লৰাই পেলাই এতিয়া মই ভিজাই থোৱা যোনখিনি দালি আছিলে, দালিখিনি মই দি দিম। দালিখিনি দিয়াৰ পিছত মই অলপ টাইম ফ্ৰাই হ'বলৈ দিম, দালিটো বগা বগা হোৱালৈকে অকণমান। এইদৰে চাওক অকণমান লাগি যোৱাকৈ মই ঢাকি থৈছিলোঁ। ঢাকি থোৱাৰ পিছত এতিয়া যেতিয়া দালিটো পূৰা সম্পূৰ্ণভাৱে ফ্ৰাই হৈ গৈছে, তাত মই পানী ঢালি দিম। পানী ঢালি দি আপোনাক খুব অকণমান ঘনকৈ উতলটো আহিব দিব। তেতিয়া দালিখিনি কি হ'ব, তেতিয়া খাবলৈ ধুনীয়া হ'ব। এয়া হৈ গ'ল চাউল দালি। দেখাত কেনেকুৱা লাগিছে জনাব, খাবলৈ কিন্তু খুবেই ভাল হৈছিলে। এতিয়া বনাম চাটনি। চাটনি বনাবৰ বাবে মই লৈছোঁ মধুসোলং পাত আৰু মান ধনিয়া, জলকীয়া, আদা আৰু মচুৰ দালি, মানিমুনি আৰু নৰসিংহ আৰু কেইডালমান পুদিনা। এতিয়া গোটেইখিনি আম দি লৈ পেলাই আৰু কেইটামান জলকীয়া দি পেষ্ট কৰি দিলোঁ। এয়া চাটনি হৈ গ'ল। হেল্ল' গাইজ, এয়া আকৌ কৃষ্ণাৰ আমি অকণমান ফুৰিবলৈ আহিছোঁ, গণেশ ঘাটলৈ আহিছোঁ। আমি ভাবিছিলোঁ অগ্নিগড় যাম বুলি, কিন্তু এতিয়া ছানছেটৰ টাইমটো পাৰ হৈ গ'ল। ছানছেট বহুত ভাল লাগে, তো অহাবাৰলৈ যাম, ছানছেট হোৱা টাইমতে যাম। এতিয়া মই গণেশ ঘাটখিনি দেখাবলৈ ট্ৰাই কৰিম। এয়া তাই কম ন, যেতিয়া দেখুৱাম আৰু লগ পাই থাকিম, চাই থাকিম। এয়া চাওক গণেশ ঘাটৰ আপোনাৰ ফ্ৰণ্ট গেটখন। অকণ দিনে পোহৰে আহিলোঁ কাৰণে গোটেই ৰাস্তাটো দেখাব পাৰিছোঁ। এয়া আপোনাৰ কি ধুনীয়াকৈ বনাই থোৱা আছে চাওক, ওপৰত গণেশ বাবাৰ মূৰ্তি। এয়া আমি আহিলোঁ, আহি লৈ পেলাই ভিতৰ সোমালোঁ। ভিতৰ সোমাই আপোনাৰ ৰাস্তাটো এনেকুৱা দেখিব। ইফালে মানুহৰ ঘৰো আছে আৰু ইটো ৰাস্তা আছে, ইফালে শ্বৰ্টকাট এটা আছে, ইফালে আপোনাৰ স্কুল এখন আছে, ইফালেদি আহিব পাৰে। এয়া আপোনাৰ গণেশ মন্দিৰ। গণেশ মন্দিৰৰ আপোনাৰ সেয়া চাওক, আপোনাৰ যোনটো ভিতৰৰ মূৰ্তি আছে, এয়া সুন্দৰভাৱে মই দেখাই দিছোঁ। এয়া আপোনাৰ ইয়াতে শনি মন্দিৰ এটাও আছে, যিহেতু আজি শনিবাৰ। এয়া পূজা চলি আছে। এতিয়া আমি ঘাটলৈ আহিলোঁ। এখন চাওক নদী, পানী বহুত ওপৰলৈকে আছে। গোটেই ভাল লাগে এনেকৈ আহি বহি লৈ পেলাই অলপমান সময়। আমি এতিয়া চানা খাম, গণেশ ঘাটত বহি আছোঁ। চানা আমি খাইছোঁ, কৃষ্ণাই খুৱাইছোঁ গন্নে কা ৰস, কুঁহিয়াৰৰ ৰস। এতিয়া খাই গৈ থাকিম ঘৰতে। আমি এতিয়া যাওঁ, ঘৰলৈ ওলাইছোঁ। লাইটৰ পোহৰটো ইমান নাই, গতিকে মোকে খুব ভালকৈ অহা নাই। এইফালৰ পৰা গাড়ী এখন আহিছে কাৰণে অকণ জিলিকিলে। আমি যাওঁ, আকৌ অহা ভিডিঅ'ত লগ পাম, চাই থাকিব আপোনালোকে।